এই তোমাৰ টেবুলৰ ওপৰত যদি মই ফ'ৰ্চ দিওঁ তেনেহ'লে এইটো গতি কৰিব, কিন্তু ইমানো সোনকালে এইটো গতি নহয়, হয়নে নাই? আৰু যদি মই ইয়াৰ ওপৰত আৰু এটা ইট দিওঁ তেনেহ'লে তুমি কষ্ট হ'বনে নাই দিবৰ কাৰণে? হয় নেকি? যায় নেকি? বহুত কষ্ট হয় না। এই কষ্ট হোৱাৰ কাৰণটো হ'ল কাইনেটিক ফ্ৰিকশ্যন। ইয়াক কি বুলি কোৱা হয়? কাইনেটিক ফ্ৰিকশ্যন মানে গতি ঘৰ্ষণ। মানে এইটো যে গতি কৰিবৰ কাৰণে তলৰ এই টেবুলটোৰ ওপৰত কিবা এটা ফ'ৰ্চ দিয়ে থাকে, ইয়াক কাইনেটিক ফ্ৰিকশ্যন বুলি কোৱা হয়। ঠিক আছে, তো আমি এতিয়া কি কৰিব পাৰিম, কাইনেটিক ফ্ৰিকশ্যনটো যদি বাঢ়ে, কোনো এটা বস্তু যদি কাইনেটিক ফ্ৰিকশ্যন বাঢ়ে তেনেহ'লে এইটো গতি নকৰে। মই যদি ইয়াত ঘূৰাই দিছোঁ তেনেহ'লে কিন্তু ভালকৈ গতি নকৰে। মই মানে এক আঙুলিৰে মই গতি কৰাব ভালকৈ নোৱাৰিম, হয়নে নাই? কাৰণটো কি? ইয়াৰ কাইনেটিক ফ্ৰিকশ্যনটো বাঢ়ি গৈছে। ইয়াৰ ওপৰত কি মাধ্যাকৰ্ষণ শক্তি বেছিকৈ পৰিছে, সেইকাৰণে ইয়াৰ কি হৈছে, ওজনটো বাঢ়ি গৈছে, ৱেইটটো বাঢ়ি গৈছে। আৰু এইটো যদি মই এই পিনৰ পৰা যদি মই হিচা দিওঁ তেনেহ'লে কি হ'ব, এই পিনৰ পৰা আকৌ এটা দিব, চোৱা এই পিনৰ পৰা এটা ফ'ৰ্চ দি থাকিব, আৰু মই ফ'ৰ্চটো উল্টা দিগৰ পৰা দি আছোঁ, মই ফ'ৰ্চটো এই পিনৰ পৰা দি আছোঁ, আৰু তেতিয়া কি হ'ব, এই পিনৰ পৰা এটা ফ'ৰ্চ দি থাকিব হা। সেইকাৰণে মই এই ভাৰী এই বস্তুটোক মই কি কৰিব নোৱাৰিম, ইয়াত দিবলৈ নোৱাৰিম ভালকৈ, হয়নে নাই? কিন্তু মই এইটো যিটো হৈছে এইটোক স্থিতি ঘৰ্ষণ বুলি কোৱা হয়। এইটো ইয়াত আছে, মই ইয়াত দি আছোঁ, ভালকৈ যোৱা নাই, ইয়াক স্থিতি ঘৰ্ষণ বুলি কোৱা হয় বা ষ্টেটিক ফ্ৰিকশ্যন বুলি কোৱা হয়। এতিয়া আৰু এতিয়া ঘূৰ্ণি মানে ৰলিং ফ্ৰিকশ্যন, মই যদি ইয়াত ৰলিং ফ্ৰিকশ্যন কৰোঁ, এতিয়া চোৱা ইয়াৰ ছাৰফেচ এৰিয়াটো গোটেইখিনি ইয়াৰ ওপৰত আছিল, আৰু ইয়াৰ পৰা কিবা এটা ফ'ৰ্চ দিছে, সেইকাৰণে এইটো যাব পৰা নাই। মই যদি ইয়াক এতিয়া মই তিনিটা যদি মই কলম নিওঁ, কলমৰ ওপৰত যদি মই এইটো থৈ দিওঁ, ঠিক আছে, আৰু তুমি যদি এটা যদি লাহেকৈ যদি দিয়া অকলে জানে নাই, এইটোৰ কাৰণটো হ'ল কি, ঘূৰ্ণন ঘৰ্ষণ বা ৰলিং কি বুলি কোৱা হ'ব, ৰলিং ফ্ৰিকশ্যন বুলি কোৱা হ'ব। চোৱা এতিয়া মই নিদিলেও গুচি যায়, হয়নে নাই? তাৰ ওপৰত মই আগত দিছোঁ না, অকলে কৰিব কৈছে নে নাই? অকলে গৈ থাকে, কিন্তু ভাৰী বস্তুটো অকলে গৈ থাকে। আৰু মই যদি ইয়াক যদি এনেকৈ যদি দিওঁ, এতিয়া আৰু মই দিব নোৱাৰোঁ, হয়নে নাই? বহুত খাটনিৰ প্ৰয়োজন হয়, দিব নোৱাৰোঁ। তো মই আজি শিকিলোঁ কি, ষ্টেটিক ফ্ৰিকশ্যন, কাইনেটিক ফ্ৰিকশ্যন আৰু ঘূৰ্ণন ফ্ৰিকশ্যনৰ বিষয়ে।